আজি যিকেইটা এক্সাৰচাইজ দেখাম এইকেইটা যদি আপোনালোকে ৰেগুলাৰ বেচিছত কৰিব পাৰে ট্ৰাষ্ট মি এক মাহৰ ভিতৰতে আপোনালোকে ইয়াৰ ৰিজাল্ট পাব চ' ষ্টাৰ্ট কৰোঁ আহক বেছি নকৰোঁ আজি 20 বাৰ কৰিম এজ এ বিগিনাৰ আপোনালোকে যদি 20ও কৰে 15 কৰে আপোনালোকৰ ইচ্ছা কিন্তু চেষ্টা কৰিবলৈ চ' লেটছ ষ্টাৰ্ট 20 ৰেপিটেশ্যনছ ৰাখিম মানে 20 টাইমছ চাহক কেনেকৈ কৰিব লাগে বহুত চিম্পল হয় জাষ্ট মনত ৰাখিব লাগিব যে কৰোঁতে ইনহেল মানে উশাহটো টানিব লাগিব আৰু কৰি হোৱাৰ লগে লগে এক্সাৰচাইজটো এক্সেল এনেকৈ হোল্ড কৰিব পাৰিলে বহুত ভাল যিমান পাৰে টাইট কৰি ৰাখিব এই পাৰ্টটো ইয়াৰ মাজত এনেকৈ ৰেষ্টটো ল'ব ৰেষ্ট লৈ পানী খাব পানীটো বহুত ইম্পৰ্টেণ্ট চ' আজিলৈ ইমানতে শেষ কৰিছোঁ যদি আপোনালোকৰ ভাল লাগিলে দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সপোন ব্লগছ 24 থেংক ইউ ছ' মাছ ধন্যবাদ